নমস্কাৰ বন্ধুসকল, আজি আছে একে 3 কেজি ওজনৰ ব্ৰইলাৰ বন্ধুসকল। গোবিন্দ 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 ৰাম 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 ৰাম। আজি এয়া নামঘৰত গৈ পেলাই খোৱালোঁ খিচি ৰাইজক। ভকত ৰসংগ সদায় নগৈছো কোৱা মুখতো আগুণৰ নাম বন্ধুসকল। কৃষ্ণ পিঁয়াজ মাংস 3 কেজি ওজনৰ ব্ৰইলাৰ বন্ধুসকল। এতিয়া কব দলি গোসাঁনী ক'ত গ'ল বন্ধুসকল। এয়া তাই মানে হেৰি পোৱালিজনী আমনি কৰি আছে যে, সেইটো কাৰণে আলুখিনি ভাল নহয়। হয় নাই এয়া মাংস লৈ যাত এয়া তৰকাৰীত দিয়া অকমান ভাজা মাংসত ভাল পোৱা নাই। পানী দিয়া মাংস অকমান মোলৈ আকৌ ভাজা মাংস থৈ যি দে বাৰু এবাৰ ভাজা মাংস লৈ যা। সেয়া আকৌ ধৰক ভাজি পেলাই থৈ দিছে। আজি বোলো ৰাইজক খুৱাইছো, ঘৰতো খাম বুলি লৈ আহিছো বন্ধুসকল। নিজে বজাৰ গৈছো। মোৰ ঘৰখনক মই আনন্দ মনে ৰাখিছো বন্ধুসকল। নিজে যিমানখিনি পাইছো বন্ধুসকল, তাৰ মাজতে মই মিলাকৈ মোৰ ঘৰখন বনাইছো বন্ধুসকল। এইবিলাক চব ঈশ্বৰৰ ওপৰতে মই দিছো না। মোৰ ভাষাই কবলৈ নাই বন্ধুসকল। কৃষ্ণ আলু আছে ইয়াত। ঈশ্বৰ যেতিয়া লগত থাকিব সকলো ফালৰ পৰা বন্ধুসকল ঈশ্বৰৰ কৃপা, সেইটো মই কৈছো। নাই নহয় দে কি নকওঁ তই আকৌ নিমখ নিদিয়াহে নিমখ নহয় নহয় দে আকৌ কাষতে নিমখ দিছো। টেঙা গোল নেমু আছে না? গোল নেমু এয়া আমথু বেলেগ কিবা টকা আছে নে নাই? পানী অকমান তক ঢালি দিওঁ। মোৰ এতিয়া মাংস খাব মন নাই, তেওঁ ৰাইজৰ অনুৰোধত মই মাংস খাব বিচাৰিছো প্ৰভু কৃষ্ণ। দলি গোসাঁনী তাই ধনী ঘৰৰ ছোৱালী নহয়। মই এই দুখীয়া ঘৰলৈ আহিলে দিয়ক।
সৰু ঘৰ সুখ দুখৰ মাজতে সংসাৰখনো কপালত যি থাকে জন্ম মৃত্যু বিবাহ ভগৱানৰ ওপৰত বন্ধুসকল মই এটা কথা কৈছোঁ মোৰ ধৰ বিবাহ আছিলে হ'ল খোলা মনৰ মানুহ হলে অন্তৰত দুখ পায় যিমান খোলা অন্তৰ হ'ব ইমান অন্তৰত ঘাঁ লাগি যাব সুবিধা পায় মানে মই তেনেকুৱা বুকু ফালি নেদেখুৱাব আকৌ এতিয়া ক'ব লালাই ভাত খাইহে কিবা কিবি কৈ আছে তেনেকুৱা নহয় তো ঐ মায়ে পাপাক পানী অকণ দে মাংস খোৱাই মন নাই সেইটো কাৰণে পানী লৈ পেলাই মই খাইছো যিমানে অন্তৰ খুলি দেখাব সিমানে আপুনি অন্তৰত দুখ পাব গোবিন্দ গোবিন্দ গোবিন্দ